নমস্কাৰ বন্ধু-বান্ধৱসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিচনাতে শুই এনে মোবাইলটো চাই আছিলোঁ। মোবাইলটো চাই থাকোঁতে এটা ধুনীয়া ৰেচিপি ভিডিঅ' দেখিলোঁ। তাকে ভাবিলোঁ ৰেচিপি ভিডিঅ' এইকেইদিন ইনষ্টাগ্ৰামতে হওক মিনি ব্লগবিলাক চবতে দেখিয়ে আছোঁ। তো তাকে বোলো আজি ময়ো বোলো ট্ৰাই কৰোঁ, বোলো খাই কেনেকুৱা লাগে বোলো ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। এই আৰু লেজত যে কণী ভৰাই পেলাই যে বইল কৰে, তো আজি তেনেকৈ বনাম বুলি ভাবিছোঁ। আৰু বাহিৰত আন্ধাৰে হৈছে, তো আৰু অলপ আন্ধাৰ হৈ লওক, একে ধুনীয়াকৈ বাহিৰত জুই শালত বনামগৈ। ফাইনেলি গাইজ লেজ আৰু কণী আনি পালোহি। ফাইনেলি বুলি সেইকাৰণে কৈছোঁ, গোটেই এৰিয়াত ঘূৰিছোঁ, ভাল লেজ নাই, 10 টকীয়া লেজ নাই। লাষ্টত 5 টকীয়াকৈ দুটা লৈ আহিছোঁ। যদি ভিডিঅ' বনাম বুলি ভবাহেঁতেন মই চন্দ্ৰপুৰৰ পৰাই লৈ আহিলোহেঁতেন। আমাৰ এই এৰিয়াটোতে লেজ নাই। লাষ্টত গৈ পেলাই কমলা ৰঙৰ লেজটো পালোংগৈ। আজিৰ ৰেচিপিটো জুইত বনাম, গেছত নবনাওঁ। এইফালে ধুনীয়াকৈ চচ আনি থৈছোঁ আৰু গোটেই বস্তুবিলাক মিলাই কৰি আনোগৈ ভিতৰত গৈ, তাৰপিছত বাহিৰত বনামহি। এতিয়া আমাৰ ৰেচিপিটোৰ কাৰণে বস্তু প্ৰয়োজন হ'ব। লেজ দুটা লাগিব, কণী দুটা লাগিব, জলকীয়া দুটা লাগিব, পিঁয়াজ এটা লাগিব। পাৰিলে আপোনালোকে বিলাহীও দিব পাৰে, মই নাখাওঁ কাৰণে দিয়া নাই। আৰু লবৰ দুটা লাগিব। গোটেইবিলাক মিক্স কৰি পেকেটটো বান্ধিব লাগিব। যে পিঁয়াজটো জলকীয়াকেইটা ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়াহে মেইন কামলৈ আগবাঢ়িব লাগিব। মেইন কাম সেই আৰু চিপছটো ধুনীয়াকৈ এতিয়া ফালি ল'ব লাগিব। ফালি কৰি ইয়াৰ ভিতৰত থকা চিপছখিনি গোটেইখিনি ভাঙিব লাগিব। পেকেটটোতে এতিয়া কণীটো দি দিলোঁ, লগতে কাটি থোৱা পিঁয়াজ জলকীয়াও গোটেইখিনি দি দিলোঁ। আৰু মছলাও ইউজ কৰিব পাৰে, মই মছলা বেলেগ ইউজ কৰা নাই, অকল মিট মছলাটোৱে ইউজ কৰিছোঁ বাৰু। মেইন বস্তুটোৱে দিব পাহৰিছিলোঁ, নিমখটো। আৰু সোৱাদ অনুসৰি নিমখটো দি কৰি এতিয়া লৰাই কৰি ধুনীয়া এটা পেষ্ট বনাই ল'ব লাগিব। পেষ্ট বনাই কৰি ভালদৰে লবৰে পেকিং কৰি ল'ব লাগিব, যিহেতু পানীত দি দিবলৈ লাগিব। ভগৱানৰ নাম লৈ এই দুটা দি দিওঁ, ফুটিয়ে যায় নে কি হয় নাজানো বাৰু। তো কৃষ্ণ কি হয় দেখা যাব। তো দি দিওঁ। এইখিনি এতিয়া মিনিমাম 15-20 মিনিট সময় থাকক, কি হয় দেখা যাব। তাৰপিছত এতিয়া ধুনীয়াকৈ জুইডাল লগাই দিছোঁ আৰু এইফালে ধুনীয়াকৈ সিজি আছে। আৰু 10 মিনিট সময়মান ৰাখিম, তাৰপিছত নমাম। ভিতৰত আহি অলপ সময় এনে মোবাইলটোকে চুই আছিলোঁ। আৰু এতিয়া টাইম হ'ল 7:03 হ'লহি। তো এতিয়া যাওঁ, আকৌ পৰিস্থিতিটো কি হৈছে এবাৰ চাওঁগৈ। এতিয়া চাওঁ ঢাকনখন দাঙি কি পৰিস্থিতি হৈ আছে। ভাই পূৰা ভকভনী উতল হৈ আছিলে। আৰু বস্তুটো হৈছে নে নাই মই ধৰিব পৰা নাই নহয়, সেইকাৰণে চাবও পৰা নাই। আকৌ বেয়া হয়, যদি নিসিজাকৈ নমাই দিওঁ তেতিয়া বেয়া হ'ব বুলিও ভয় লাগে। তেওঁ আৰু 3 মিনিট সময় এটা ৰখি দিওঁ। এতিয়া টাইম হৈছে 7:04। তো আৰু 3 মিনিট সময় ৰখি দিওঁ, তাৰপিছত নমাই দিম। আৰু মোৰ মনে চাগে বস্তুখিনি হৈ গ'ল, আৰু এতিয়া নমাই দিওঁ, যি হয় দেখা যাব। আৰু বহুত সময় ৰখিলোঁ, ইমান আৰু ৱেইট কৰি থাকিবলৈ নোৱাৰি। চাই দিওঁ কি হৈছে নহৈছে, সিজিলেও সিজক, নিসিজিলেও নাই, নমাই দিওঁ এতিয়া। গৰম কি হৈ আছে ভিতৰত খুলিমগৈ, ইয়াত নুখুলোঁ বাৰু। কি হয় বস্তুটো বুকুত ধপধপাই আছে, ভালেই হয় নে বেয়াই হয়। আৰু এইটো হৈছে পূৰা টান হৈ আছে বাৰু ভিতৰটো। এতিয়া খুলি চাওঁ, লবৰ পেলাই দিলোঁ। আৰু কেমেৰাতে চাই আছোঁ বাৰু, ৰিয়েলত চোৱাই নাই। কি হয় টান হৈ ভাই, কি ধুনীয়া গোন্ধ এটা আহিছিল। এই মিট মছলাটো দি দিছিলোঁ ন, কি ধুনীয়া গোন্ধ এটা আহিছে। আৰু পূৰা লাগি গ'লগৈ পেকেটটো। আৰু কি ধুনীয়া গোন্ধ এটা আহিছে ন, মই কি ক'ম আপোনালোকক, বিশ্বাস কৰক। ভাই চাওক, তো চাওক গোটেইটো লাগি গ'লগৈ। ভাই চাওক, তো লাগি গ'লগৈ গোটেইটো। আৰু অথনিও তো এইটো এটা, আৰু ইটো উলিয়াই দিওঁ। তো এইটো উলিয়াই দিছোঁ। গোন্ধটো এনেকুৱা এটা মজা আহিছে ন, আপোনালোকক ভাষাই বুজাব ন। তো ফাৰ্ষ্ট খাই লওঁ। তো ফাৰ্ষ্ট কেমেৰাৰ সন্মুখত টেষ্ট কৰিব লাগে ন, তো এইটো টেষ্টটো কৰি দিওঁ। আৰু তো গোন্ধটো কিন্তু মজা আহিছে। অত সময় কম সময় বিচাৰিছিলোঁ লেজ বিচাৰি। আৰু ফাৰ্ষ্ট বাইট, বিদ্যা হবত গোটেইটো ম'ম'ই লাগিছে। যেনেকুৱা ম'ম' টেষ্ট, গোটেইটো ম'ম' টেষ্টে আহি গৈছে। তো মজা লাগিছে। তো ধুনীয়াকৈ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। খাই পেলাই বিৰাটেই ধুনীয়া লাগিলে। আপোনালোকক ট্ৰাই কৰি চাব, মজা লাগে। ম'ম' গোটেইটো ম'ম'ই লাগে। লাষ্টত এটাই ক'ম, আপোনালোকে বহুত বেছি মৰমৰ ছাপোৰ্ট দি আছে, এনেদৰে আগলৈও মৰম ছাপোৰ্টবিলাক দি যাব। মই আপোনালোকৰ বাবে ভাল ভিডিঅ' বনাই যাম। তো দিয়ক, লগ পাম অন্য এটা ভিডিঅ'লৈ। তো আজিলৈ বাই বাই।